আমি লখৰা গুৱাহাটী পালোৱে চব আপোনালোকে কেইটা বাজিল 5টা বাজিল এতিয়া সন্ধিয়াৰ 5টা বাজিলে আৰু 4 মিনিট আছে এয়া পালোৱে আজি আমি চাবলৈ যাই আছোঁ দুৰ্গা পূজা আপোনালোকক আমি দুৰ্গা পূজা দেখুৱাই যাম চাই থাকিব আৰু আজি ইয়াত বৰ্ষাপাৰা ইয়াত খেলা আছে আমি গাড়ী মটৰ বন্ধ দিছে বহিবই লাগিব কিজানি পূজা কৰি চ' ইয়াৰ ৰাস্তাটো বনাই আছেতো সেইকাৰণে ইয়াৰ ৰাস্তাটো বহুত গাড়ীবিলাক জাম হৈছে না ইয়াৰ কাৰণে দূৰত যাব দি আছে সেইকাৰণে আমাৰ য'ত হৈছে ইয়াৰ পৰা এয়া চাওক আপোনালোকে গাড়ী ৰাস্তা বনাই আছে গাড়ী পালিহে আৰু আমি পালোহি গুৱাহাটী লখৰা চাৰিআলি জেগা বুজি বুজি যোৱা লাগিব বহু জেগা বুলিব লাগিব গাড়ী নাপামে এতিয়া আমি বুলিয়ে যাব লাগিব 3 কিলোমিটাৰ এয়া চব গাড়ী নাপালোঁ এয়া যাম গুৱাহাটী লখৰা চাৰিআলি এয়া পৰিস্থিতি উপায় নাই এয়া চাই বুলি বুলি যাব লাগিব বহুত জেগা বুলিব লাগিব কম আৰু উপায় নাই এয়াই আৰু গুৱাহাটীৰ পৰিস্থিতি বহুত জেগা বুলিব লাগিব বহু জেগা বুলি যাব চ' আজি গুৱাহাটী বৰ্ষাপাৰাত খেলা আছে ক্ৰিকেট খেল ইণ্ডিয়ান আৰু চাউথ আফ্ৰিকা চ' এইখনতে গৈছে খেলৰ আপোনালোকৰ খেলুৱৈ ইয়াত যাই আছে চ' আমাৰ মিনিষ্টাৰে আগে গৈ আছে পূজা মিনিষ্টাৰ ৰ'বলৈ সময় নাই গৈয়ে আছে পালোৱে হোৱা পূজা পালোৱে এয়া চাওক ইয়াত ৰাস্তা দি গৈ থাকোঁতে এখন পূজা পাইলোৱে খেল আছে সেইকাৰণে ৰাস্তাবিলাক খালী হৈ আছে সেইকাৰণে ইণ্ডিয়া এয়া ইণ্ডিয়া টিম আহি পালা এয়া আপোনালোকৰ সন্ধিয়াৰ গুৱাহাটী এতিয়াও আমি যায়ে আছোঁ 5:30 হ'ল প্ৰায় আমি 5টা বজাতে জাৰ্ণি কৰিছিলোঁ এতিয়া 5:30 হৈ আছে বুলিয়ে আছোঁ গাড়ী চাড়ী পোৱাই নাই কি কৰিম আৰু উপায় নাই দেখিছে নাই ঘামি গ'ল আন্ধাৰ হৈ গৈছে আন্ধাৰ হৈ গ'ল উপায় নাই দিয়ক আগলৈকে এয়া ফাইনেলি ঘৰ পালোঁ এতিয়া আপোনালোকক আমি কাইলৈ আমি পূজাৰ এইবিলাক দেখুৱাই থাকিম য'ত তাত খেলা হৈ আছে এইখনে খেলা ইণ্ডিয়া আৰু চাউথ আফ্ৰিকা এতিয়া আমি আপোনালোকক দেখুৱাই আছোঁ চাউথৰ পূজা পিক্স য'ত তাত আজি ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ খেল হ'ব তাত আজি খেলা আৰম্ভ হৈছে ইতিমধ্যে
Thank you.